Hello friend, welcome to my channel AMT Assamese. আজি মই আপোনালোকৰ কাৰণে এটা নতুন ভিডিও লৈ আহিছো। এইটো ভিডিওত আমি শিকিবলৈ পাম যে আমি যিকোনো ফোন নম্বৰটা সেভ কৰি তাৰ গ্যালাৰি ফটো আমি কেনেকৈ চাব পাৰো যিকোনো ফোন নম্বৰ। সো তাৰ কাৰণে আমাৰ এটা সফটওয়্যাৰ আছে। সো সফটওয়্যাৰটো ডাউনলোড কৰিবলৈ আমি প্লে ষ্টৰতে পাই যাম। সো আমি প্লে ষ্টৰ ওপেন কৰিম। প্লে ষ্টৰ তোমালোকে সাৰ্চ কৰিব লাগিব আইকন বুলি। প্লে ষ্টৰ তোমালোকে আইকন বুলি সাৰ্চ কৰোঁতে ওপৰত কলাৰ দি কলছ ডায়াল কণ্টেক্টছ বুকছ ওলাই আছে। সো আইকন বুলি এই এপ্লিকেশ্যন তোমালোকে ডাউনলোড কৰি ল'বা। মই ইয়াত অলৰেডি ডাউনলোড কৰা আছে। সো মই ওপেন কৰিব লাগিব আৰু তোমালোকে ডাউনলোড কৰাৰ পিছত এপ্লিকেশ্যনটো ওপেন কৰোঁতে প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰি ল'বা। ৰেজিষ্টাৰ কৰাৰ পিছত তোমালোকৰ পেজ এইখন পেজ ওপেন হ'ব। সো তোমালোকে এনেকৈ তোমাৰ কণ্টেক্টছখিনি দেখুৱাই দিব। ফটোবোৰ নিজে নিজে লোড হৈ ফটো আহি যাব। তুমি ফটো সেভ নকৰা ফটো আৰু ইয়াত তোমাৰ আপডেট হৈ যাব। তাৰপিছত তোমালোকে কণ্টেক্টটো যেতিয়া তাৰ গ্যালাৰি চাবলৈ হয় পিছত তোমালোকে সেই কণ্টেক্টটো ক্লিক কৰিবা। কণ্টেক্টটো ক্লিক কৰি তোমাক চাৰিটা অপশ্যন দেখাব। চাৰিটা অপশ্যনত যোনটো তুমি কণ্টেক্ট পাবা সেই কণ্টেক্টটো ক্লিক কৰিবা। তাৰপিছত তাৰ গ্যালাৰি ফটোখিনি ওপৰত দেখুৱাইছে ফটোজ বুলি। সো তাত ফটোজে ক্লিক কৰোঁতে তোমাৰ তাৰ গ্যালাৰি ফটো দেখুৱাব। এইখন তাৰ গ্যালাৰিত থকা ফটো হয়। আৰু এটা কথা, তোমাৰ ইয়াত গোটেইখিনি ফটো তাৰ গ্যালাৰিত থকা যিমানখিনি ফটো তাৰ গ্যালাৰিত আছে সো তোমালোকক গোটেইখিনি ফটো নেদেখুৱায়। এই এপ্লিকেশ্যনটোৱে বা ছফটৱেৰটোৱে তোমাক যিমানখিনি কেপাচিটি আছে যিমানখিনি তাৰ গ্যালাৰিৰ পৰা তোমাক শ্ব' কৰিব পাৰিছে সি অকল সিমানখিনিয়ে শ্ব' কৰিব। আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু যদি তোমালোকে মোৰ ভিডিওটো চাই ভাল পাইছা তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। আৰু যদি কিবা বুজি নাইপোৱা কমেণ্ট কৰিবা, মই নিশ্চয় আনচাৰ দিম। আৰু যদি তোমালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা।